প্ৰিয় দৰ্শক, জনতাৰ চকুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালভাৱে ভদিয়া বানে প্লাবিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দুটা দিনৰ ভিতৰতে জলমগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪৭% এলেকা। ইতিমধ্যে ৬৩টা বন শিবিৰৰ তলেৰে বাগৰিছে বানপানী। বন বিভাগৰ সূত্ৰমতে এই পৰ্যন্ত মৃত্যু হৈছে ১১টা বন্যপ্ৰাণীৰ। অহা ২৪ ঘণ্টাৰ ভিতৰত পানী আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই। বানৰ পৰা পৰিত্ৰাণ পাবলৈ একাংশ জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে আৰু একাংশই আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় পথৰ কাষত। জুবিন গাৰ্গৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ AJPৰ এজাহাৰ দাখিল। অসম জাতীয় পৰিষদক লৈ জুবিনে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ বাবে AJPৰ মৰিগাঁও জিলা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত জুবিন গাৰ্গে AJP দলক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত মঙলবাৰে মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে। জুবিন গাৰ্গক কোনো ৰাজনৈতিক দলৰ হৈ কাম নকৰিবলৈ সকিয়নি প্ৰদান কৰে অসম জাতীয় পৰিষদে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব'ত আকৌ জিলিকিছে অসম সন্তান। তিনিচুকীয়া জিলাৰ সুমন মৰাণে গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ। কলিকতাত অনুষ্ঠিত হৈ আছে জি বাংলা চেনেলৰ ডান্স বাংলা ডান্স জনপ্ৰিয় ৰিয়েলিটি শ্ব'। ভাৰতৰ বিভিন্ন প্ৰান্তৰ নৃত্যশিল্পীয়ে অংশ লৈছে এই প্ৰতিযোগিতাত। অৰুণাচল প্ৰদেশৰ এটা অংশক সাঙুৰি চীনে প্ৰকাশ কৰিলে নতুন ভৌগোলিক মানচিত্ৰ। ষ্টেণ্ডাৰ্ড মেপ নামেৰে প্ৰকাশ কৰা এই মানচিত্ৰই এতিয়া দেশত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। মানচিত্ৰখন প্ৰকাশৰ পাছতে ভাৰতত বিশেষকৈ উত্তৰ পূবত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ, কিয়নো এই মানচিত্ৰখনত চীনৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে সাঙুৰি লোৱা হৈছে অৰুণাচল প্ৰদেশৰ এটা অংশক।